আৰু ইয়াৰ লগে লগে আমি মুকলি বিহুখনি উদ্যোগ হিচাপে নিমন্ত্ৰণ জনাই ভাদৈ শাখা ছাত্ৰ সন্থাৰ আৰু নাওহলীয়া শাখা ছাত্ৰ সন্থাৰ
ঘুমাই কুলিকে দেখিয়ে কান্দে নাই বিহু দেখি ভিননি ওলাই চকু পানী ঐ আজি বিহু বিহু অ সৰু চৰাই খাই ল বিহু বিহু অ সৰু চৰাই ঐ আমাৰ বিহু কাপোৰাই সৰু চৰাই নতুন বছৰ সোমাই কুলিকে দেখিয়ে কান্দে নাই বিলাই কেতেকীৰ বিননি সহিব নোৱাৰি দুগালে দুধাৰি ঐ মা হালধি বহি ঐ গান তোমাৰে বৰ বিহু লাগিছে নমদে ৰঙালী কলনি নাই চলি গাঁৱতে ৰাতিপুৱাই পেটৰ ভোক পেটতে যায়ে পলাই ভোক ভাগৰ লাগে কোৱেই নাই ঐ আহালে ঢোলৰে চেও Hey! ঢুলে ঘর দিলে ওই কুমুদি কুলি
তেখেতসকলক দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা এখনি ফুলাম গামোচা আৰু এটি এখনি ফুলাম গামোচাই আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ আৰু ইয়াৰ লগে লগে আমি মুকলি বিহুখনিৰ উদ্যোগ হিচাপে নিমন্ত্ৰণ জনাই অনা উষাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অজিত বৰাজক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ আমি ইতিমধ্যে মুকলি বিহুৰ উদ্যোগ হিচাপে নিমন্ত্ৰণ জনাই অনা অজিত বৰা ছাৰক দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা এখনি ফুলাম গামোচা আৰু এখনি চেলেঙেৰে ভাদৈ শাখা ছাত্ৰ সন্থা আৰু নাওহলীয়া শাখা ছাত্ৰ সন্থাৰ যৌথ